গাইজ গুড মৰ্ণিং। বহুত দিনৰ মই ব্লগ এটা আপলোড কৰিম বুলি ভাবিছিলোঁ, মানে কি হ'ল মই বেলেগ জেগাত আছোঁহি, মই গুৱাহাটীত আছোঁহি। কাৰণ জানেই নহয় কৰ্মসূত্ৰে ক'ৰবাত আহিব লাগিব, আপোনালোকেও জানে ক'ত আহিব লাগে। চ' কি আৰু ভিডিঅ'টো আজি সৰু আপডেট এটা দিম, ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। मैं हूं नॉन चेंग फ्रॉम असम। मैं बहुत दिनों के बाद आज फिर से एक नए वीडियो के साथ आया हूं। आई होप आप लोगों को मेरा वीडियो अच्छा लगे। वीडियो में कुछ खास नहीं है, फिर भी ऐसे बहुत दिन से कुछ कंटेंट भी नहीं है, ऐसे दिखाने के लिए थोड़ा सा वीडियो बना रहे हैं। तो अच्छा लगे तो प्लीज़ लाइक कमेंट और सब्सक्राइब कर देना, और आगे भी अच्छी अच्छी वीडियो हम लाते रहेगा। तो आज का वीडियो शुरू करते हैं। पहले चलो कम ऑन लेट्स गो। বৰ্তমান ভাত খাই থাল দিছে। ভাতটো আজি কিহে খালে আপুনি খুৰা? ভাতটো আজি তোমাৰ ঢেকীয়া শাক আৰু দালি, মচুৰ দালি নেমু চেপি দিলোঁ, তৰকাৰী বনালোঁ। তাৰপিছত প্লাছ চব্জিটোৰ কাৰণে হয় তোমাৰ আলু আৰু তাৰ লগত ৰঙালাও, সেইখন এক্সট্ৰা চব্জি। একো নাই আজি মানে খালোঁ, মানে আজি সোমবাৰ যে আজি আমি নিৰামিষ খাওঁ। আৰু গধূলিলৈ আমি আজি চিকেন খাম। আজি চিকেন খাব নোৱাৰিম। চ' নেক্সট কালি মংগলবাৰে মানে আজি আমি ফুৰিবলৈ যাম, কিন্তু ইভিনিং টাইমত জুৰিপাৰা যাম। চ' আমি আপোনালোককো দেখুৱাই আছোঁ কি হ'ব। ঠিক আছে, ধন্যবাদ। এইকেইটা ব্লাষ্টাৰ মেচিন হয়, য'ত আপোনাৰ -35 ডিগ্ৰীলৈকে এইকেইটা হেৰি হয়। চালু কৰিলে আপোনাৰ মানে পূৰা -35। ইয়াত আপোনাৰ আইচক্ৰীম ৰখাৰ কাৰণে ধৰা হৈছে। এইটো ক'ল্ড ষ্ট'ৰটো আমি খুলিম এতিয়া। খোলাৰ পিছত খুৰা ক'ল্ড ষ্ট'ৰটো খুলি দিয়ক ধুনীয়াকৈ। ক'ল্ড ষ্ট'ৰটো খুলি আছোঁ আমি, তাৰপিছত আৰু দেখুৱাই আছোঁ লাহে লাহে আপোনালোকক। এয়া অ'পেন হৈ গ'ল ক'ল্ড ষ্ট'ৰ। চৰি, এইখন আমাৰ তেওঁৰ এয়া হেমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাদেৱে আহিছিলে, আহি পিনি এই ধুনীয়াকৈ এইটো হেৰি কৰি থৈ গৈছে। এয়া মই আছিলোঁ এদিনাখনি। চ' ব'লক এতিয়া ক'ল্ড ষ্ট'ৰটো চাই লওঁ। ক'ল্ড ষ্ট'ৰত বস্তু অহা নাই, কিন্তু আহিব আৰু লাহে লাহে। এয়া ক'ল্ড ষ্ট'ৰৰ ভিতৰত। ইয়াত আমাৰ 6টা চেম্বাৰ আছে। এইখন আপোনাৰ বস্তু অনা নিয়াৰ কাৰণে। এইটো হ'ল -2। এইটো আপোনাৰ -2 নহয়, চৰি, এইটো +2 হয়। এইটো +2 চেম্বাৰ। চ' লাইটৰ চুইচকেইটা মই দি লৈছোঁ। এয়া ক'ল্ড ষ্ট'ৰৰ ভিতৰত চাওক আপোনালোকে। এয়া বস্তু অহা নাই, আহিব আৰু এই 1 তাৰিখ ছেপ্টেম্বৰৰ 1 তাৰিখৰ পিছৰ পৰা চালু হ'ব। ইয়াত আপোনাৰ 3টা মেচিন লগোৱা আছে। ইয়াত আপোনাৰ +2 আপোনাৰ ইয়াৰ মানে যিটো ঠাণ্ডাৰ হেৰি হ'ব, +2ত থাকিব। চ' আৰু এনেকৈ আপোনাৰ 6টা চেম্বাৰ আছে আমাৰ ইয়াত। নেক্সট 6টা চেম্বাৰ আছে, আৰু এটা চেম্বাৰ আমি দেখুৱাই আছোঁ আপোনালোকক। এইটো এটা চেম্বাৰ, এইটো +2ৰে হয়, ছেম। ইয়াতো একেই, ছেম স্পেচ, ছেম ডেক'ৰেশ্যন। চ' এইবোৰ দেখিছেনে? ইয়াত হেৰি আৰু এইকেইখন বস্তু অনা নিয়াৰ কাৰণে ৰখা হৈছে, 5খন আছে। এইটো হ'ল আপোনাৰ -20 হয় এইটো, চাই লওক। ইয়াত আপোনাৰ -20লৈকে আহিব। তাত যিখিনি ইলেক্ট্ৰিকৰ কাম আছে গোটেইখিনি মেইনটেনেঞ্চৰ মোৰ দায়িত্বত আছে। এইটো ক'ল্ড ষ্ট'ৰ চব ৰেডি হোৱা নাই, যেতিয়া মানে এইবোৰ চালু হ'ব তেতিয়া মানে এইবোৰ ধুনীয়াকৈ বস্তুবোৰ ষ্টাৰ্ট কৰা হ'ব। এইটো 4 নম্বৰ। এইটো একে ছেম +2ৰে হয়। এইটো +2 নহয়, চৰি, -20ৰ চেম্বাৰ। বেছি দেখুৱাই নাথাকোঁ আৰু একেইকেইটা বস্তুকে কিমান দেখুৱাম। চ' আৰু এটা আছে, এইটো মেইন যিটো চেম্বাৰ, এইটো ব্লাষ্টাৰ ৰুম বুলি কয়। ব্লাষ্টাৰ ৰুমত আপোনাৰ -35। এইকেইটা ব্লাষ্টাৰ ৰুমত -35লৈকে যাব।
এইটো ব্লাষ্টাৰ ৰুম এইকেইটা মেচিন -35লৈকে আহিব সো ইমান বেছি ডাঙৰ চেম্বাৰ নহয় এইকেইটা আইচক্ৰীম ৰখা হ'ব হলে ইয়াত মানে হেৰি ওয়েট কিছু আছে ওয়েট কৰা হেৰি মানে এই ওজন কৰা যে ওয়েট কৰিব মানে ওজন কৰাৰ কাৰণেও আছে আৰু যিখিনি ইয়াৰ কমপ্লেক্স মান আহিব ইয়াত ওয়েট হৈ পিনি বস্তুখিনি মানে গুদামত ভৰাই থোৱা হ'ব ষ্টক কৰা হ'ব সো ধুনীয়াকৈ মাৰি দিয়ক গেটখন এইটো একেই সেম দেখুৱাম আৰু হৈ গৈছে সেই সুইচটো বন্ধ কৰি দিয়ক আৰু এটা কথা ইয়াত আপোনাৰ এই বস্তুটো যিটো মানে আপোনাৰ এইটো দেখিছে নহয় এই গেটখন যেতিয়া আপোনাৰ চলি থাকিব মেচিনটো চলাৰ পিছত পুৰা ঠাণ্ডাত জাম হৈ যাব এই জাম হৈ যোৱাৰ কাৰণে ইয়াত এটা বস্তু লগাই হিটিং সিস্টেম লগাই থোৱা আছে এইকেইটা বস্তু আপোনাৰ হিটিং লগোৱা আছে হিট সো এই ইয়াৰ সুইচ আছে এইটো যদি সুইচটো দিও ইয়াত হিট হৈ থাকিব এইটো বস্তুটো সো মানে এইটো আপোনাৰ দৰ্জাটো জাম হৈ নাযায় আৰু এনেকৈ ধুনীয়াকৈ সো ইমানখিনি আমাৰ কোল্ড ষ্ট'ৰ যেতিয়া চালু হ'ব ইয়াতকৈ ভালকৈ দেখুৱাই থাকিম এইখন গাড়ীখন কেনেকৈ চালু কৰে মই দেখুৱাই দিছোঁ এইটো চাবিটো কৰিলা এইটো ষ্টাৰ্ট কৰিলা এইটো ডাউন আকৌ এইটো আপ দেখিছেনে আপ এণ্ড ডাউন বস্তুখিনি যেতিয়া ষ্ট'ৰত উঠোৱা হ'ব সো আমি কোল্ড ষ্ট'ৰৰ পৰা ওলালোঁ এতিয়া ধুনীয়াকৈ আপুনি তলাটো মাৰি দিয়ক অ'কে এইটো মানে আপোনাৰ ভেটেনাৰী কেম্পাছ হয় ইয়াত আপোনাৰ ছাগলীৰ বজাৰ এখনো আছে ইয়াত GMC বজাৰ এখন আছে এইটো আপোনাৰ ইয়াত মিট মানে আপোনাৰ ছাগলী মাংস কাটে আৰু ব্ৰইলাৰ মাংস কাটে সো ইয়াত ষ্ট'ৰেজ কৰি ৰখা হয় বস্তুখিনি ইয়াৰ ছাগলীবোৰ চৰাই আছে প্ৰায় এটা ছাগলীত আপোনাৰ 10 টকাকৈ দিয়ে যদি আপুনি 50টা ছাগলী পোহে আপুনি মানে চৰাই আপোনাৰ 500 টকা এটা দিনটোত হাজিৰা ওলায় ৰখীয়াজনে এইখন ছাগলী মাৰ্কেট আমাৰ এইটো ছাগলী ফাৰ্ম ইয়াতে আপোনাৰ কাটিং চাটিং হয় অলপ ফুৰিবলৈ আহিছোঁ এই দাদাহঁতৰ লগত ত' ধুনীয়াকৈ কিমান লাগে আৰু অলপ টাইম পাছ কৰিব এয়া গুৱাহাটীৰ সমস্যা চক খুব পানীও কিনিব লগা হৈছে পানী ইয়াত ভৰাব লোড কৰিব চ' আমাৰ অফিচলৈকে লৈ যাব ইয়াত দাদা আছে এই দাদাৰ লগত ভাইটি আছে আৰু ময়ো আছোঁ চ' দেখুৱাই আছোঁ আপোনালোকক আৰু কিবা কিবি কি দেখুৱাব পাৰোঁ কাৰণ ভিডিঅ'ৰ কোনো একো কণ্টেণ্ট নাই চ' লাহে লাহে যিমান পাৰোঁ যি দেখুৱাইছোঁ যদি কিবা ভুলো হয় মোক মাফ কৰি দিব দেখিছেনে গুৱাহাটীখন চহৰত ঘূৰি আছোঁ বাপৰে বাপ কেইদিনমান আগত শ্বিলং গৈ আহিলোঁ চ' ভাল লাগে অকণমান নেচাৰেলটো এইটো মোৰ কুকুৰ এটাও আছে কুটো কুটো ইয়াৰ বেকগ্ৰাউণ্ডটো চাওক এই পুখুৰী কি ধুনীয়া লাগে ইয়াত শ্বুটিঙো হয় মাজে মাজে কুটো আজাও কৰি দিব এয়া মোৰ বন্ধু ৰবাৰ্ট এওঁৰ ঘৰ তোমাৰ ঘৰ ক'ত আছিলে কৈ দিয়া হাই মই কাৰ্বি আংলং তোমাৰ নামটো ৰবাৰ্ট সিং চেনাৰ তুমি ইয়াত কি কৰি আছা মই ইয়াত আছাম লাইভষ্টক এলপকত কাম কৰি আছোঁ হয় ফ্ৰম ইনচাৰ্জ হয় কিমান দিনৰ পৰা আছা তুমি ইয়াত মই এতিয়া 3 বছৰ চলি আছে ইয়াত 3 বছৰ চলি আছে এতিয়া মইতো মোৰ বেছি দিন হোৱা নাই মোৰ 3 মাহ চলি আছে চ' কেম্পাছৰ মানে ইমান ধুনীয়া লোকেশ্যন ন চ' সেইকাৰণে মানে ভাল লাগে ন ইয়াত থাকি পিনি অনুভৱবোৰ কেনেকুৱা কোৱাচোন ইয়াত থকা তোমাৰ 3 বছৰৰ অনুভৱ ব'লা এতিয়া আমি আমাৰ ভেটেনাৰী কেম্পাছত গৈ আছোঁ দেখিছেনে ভেটেনাৰী কেম্পাছৰ 2-এটা ফটোশ্বুট কৰিছোঁ আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব মোৰ ইনষ্টাগ্ৰামৰ ID ডিছপ্লেত ওলাই আছে চ' আপোনালোকে ফ'ল' কৰি ল'ব যোনে যোনে ফ'ল' কৰা নাই আৰু অতি সোনকালে বৰ ভাল মানে চালিয়ে ৰাইডত যাম আমি ৰাইডৰ পৰা আৰু এতিয়া মানে আমাৰ বাইকৰ অলপ শ্বুট আছে শ্বুটখিনি কৰি ল'ম তাৰপিছত আৰু দেখুৱাই আছোঁ আপোনালোকক আৰু অতি সোনকালে আমি নতুন ৰাইড এটাত যাম
চ' ক'ত যাব লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আপোনালোক য'তে কয় যদি আপোনাৰ এটলিষ্ট 3টাও যদি কমেণ্ট আহে ন মই ৰাইডত ওলাই দিম চ' এয়া আপোনালোকৰ ওপৰত আশা ৰাখিলোঁ যে আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু মোক কমেণ্ট কৰিব যাতে মই উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' দিবলৈ সেয়ে আপোনালোকৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু যদি ভাল পায় ভিডিঅ'টো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব